হেল্ল' গাইছ, আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। ক'তো ওলাই যোৱাও নাছিলোঁ, গাটোও ঠিক নাছিলে আৰু আজি বহুত দিনৰ মূৰত ওলাইও আহিলোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। এয়া গোটেই তিনিজনীয়ে ওলাইছোঁ স্বৰ্গৰত চাবলৈ, অসমীয়া নতুন চিনেমা। আমাৰ লগত ফচও আহিছে। ফচৰ নাম হ'ল ফচ, সেইকাৰণে তাইক আমি ফচ বুলি মাতো। ফচৰ নাম হ'ল ফচই। তাইৰ ভাল নাম আছে, আমি এনেই ঘৰতে জোকাই থাকোঁ ফচ ফচ বুলি। এয়া ধুনীয়াকৈ গান শুনি শুনি আহি আছোঁ আৰু এয়া ফাইনেলি পালোহি আৰু। তাৰপিছত এয়া হলত সোমাই আহিলোঁ। বাহিৰত ইমান গৰম, ভিতৰত অহাৰ লগে লগে মুঠতে টোপনি ধৰি গৈছে, ইমান ঠাণ্ডা লাগিছে, ভাল লাগিছে আৰু মানুহ চানুহ ইমান নাই। মানে আমি অকণমান সোনকালে আহিলোঁ, হ'বগৈ আৰু অলপ পাছত। এয়া চিনেমা আৰম্ভ হ'লে আৰু ভালেই লাগিলে চাই, জমনিও আছে, দুখো আছে অলপ। বেহৰবাৰী কেকেছ আৰু ৰাকেশ দাও আছে। চিনেমা চাই গোটেইকেইজনে কিবা দেখাই ঘৰমুৱা হ'লোঁ। আজিলৈ ইমানেই।